এইয়াৰ বজাৰ দেখিছেনে আমাৰ বেটি এজনীক লগ পাই গ'ল দেই বজাৰত তাই নাচি দেখাইছে আৰু কিবা এটা দেখাবলৈ লৈ গৈছে ইমান ধুনীয়াকৈ নহয়নে বাৰু এয়া চাওক তাই কিনো দেখালে এপাত বেল দেখাইছে কি ধুনীয়া লাগিছে নহয়নে হেল্ল' ফ্ৰেণ্ডছ কি খবৰ মই আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ কিয়নো আজি আমি বজাৰলৈ যাব ওলাইছোঁ মানে আমাৰ ঘৰৰ ওচৰতে এখন বজাৰ আছে আৰু বজাৰলৈ যাওঁ বুলি বৰ্তমান ওলাই আহিলোঁ মই আহিছোঁ আৰু বেটা চাওক এইফালে আমাৰ বেটা আৰু দুইটিয়ে বজাৰলৈ যাওঁ বুলি ঘৰৰ পৰা ওলাইছোঁহে দেই আৰু বেটাই আগে গৈ আছে মই পিছে পিছে আহি আছোঁ যিহেতু বেছি বস্তু আনিব লগা নাই দুই তিনিটামান বস্তু আনিব লগা আছিলে সেইকাৰণে ওলালোঁ আৰু বজাৰলৈ আৰু এইফালে চাওক এখন ফেঞ্চিং মানে আমি সকলোৱে ফেঞ্চিং বুলি কওঁ দেই এইডোখৰত আৰু এইফালে বজাৰ পাই গ'লোহি বৃহস্পতি বজাৰ মানে আজি বৃহস্পতিবাৰ বহিছে সেইটো কাৰণে আমি সকলোৱে বৃহস্পতি বজাৰ বুলি কওঁ দেই আৰু এইফালে চাওক কি ধুনীয়া ধুনীয়া বস্তু একদম দেখিলে যেন চব কিনি ল'ম নালাগে নহয়নে বাৰু আৰু এইফালে শাক পাচলি যিহেতু শাক পাচলি ল'ব লগা নাই মোৰ সেইকাৰণে শাক পাচলি বজাৰ নোসোমালোঁ আৰু মই যিহেতু বাহঁতৰ খুৰাক ঢুকাইছে ভাবিলোঁ কল এআশীকে কিনি দিম আৰু বাহঁতেও বজাৰত আহিছে যে সেইটো কাৰণে মই কল এআশী কিনি দিবলৈ গৈ আছোঁ আৰু এইফালে চাওক কি ধুনীয়া ধুনীয়া বস্তু কাপোৰ কানি দেখিলে যেন লম লাগে নহয়নে বাৰু আৰু কল এআশী মই বাহঁতক দি হৈ গ'ল আৰু বেটাহঁতক ফুচকা খাই মেলি হৈ গ'ল আৰু যিহেতু মোৰ মণিহাৰী বস্তু কেইটামান ল'ব লগা আছিলে সেইকাৰণে মণিহাৰী দোকানত আহি গ'লোঁ এয়া আহি পাই গ'লোহি মণিহাৰী দোকান আৰু এইফালে বজাৰ কৰি আছে দেই মানুহবিলাকে ময়ো কিবা এটা ল'ম আৰু এইফালে দেখি আমাৰ বেটাক দেখি আৰু এই বেটিজনী আহি আমাৰ বেটাৰ ওচৰত পাই গ'লহি চাওক তাই নাচি দেখালে অলপ দেখাই বেটাক মাতি লৈ গৈছে দেই কিবা এটা দেখাবলৈ মানে কিনো দেখাইছে ইয়াত চাওকচোন তাই ধুনীয়াকৈ বেটাক দেখাইছে বেল এপাত কি ধুনীয়া লাগিছে নহয়নে বাৰু আমাৰ যিহেতু আমাৰ বজাৰ কৰা হৈ গ'ল আমি এয়া আহি আছোঁ পকা ৰাস্তাই যিহেতু বেছিডোখৰ নহয় আমি খোজকাঢ়িয়ে গৈছিলোঁ সেইকাৰণে খোজকাঢ়ি আহি আছোঁ আৰু বেটাই উৎপাত লগাই আছে দেই কেমেৰাটো বেটাৰ ফালে ঘূৰাই দিব লাগে বুলি এয়া মই কেমেৰাটো ঘূৰাই দিলোঁ আৰু বেটাই বোলে নাচি দেখাব হেনো দৌৰি দেখাব এয়া নাচি দেখাইছে আৰু অলপ দৌৰি দেখালে যিহেতু গাড়ী আহিব বুলি ভয় লাগি আছিলে যিহেতু বাইক এখন আহি গ'ল মই বেটাক চাইড হ'ব ক'লোঁ আৰু সি উৎপাততে এয়া তলৰ পাই এডোখৰ হেৰি আছিলে তাৰ পাই গ'ল আৰু যিহেতু আমি হৈ গ'ল ঘৰলৈ আহি আছোঁ মোৰ ভিডিঅ' যদি ভাল লাগে আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ ভিডিঅ'টো আজিলৈ ইমানেই ধন্যবাদ।